হে গাইজ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। প্ৰথমতেও ইমান দিনে কোনো ধৰণৰ ভ্লগছ দিব পৰা নাছিলোঁ, তাৰ বাবে চৰি। মানে সকলো বন্ধু আছে ন, সেইবাবে ক'তো যাব পৰা নাই। আজি আমি 700 বছৰ পুৰণি এটা পুখুৰী চাব যাম। এবছৰ দুবছৰ নহয়, 700 বছৰ পুৰণি। গতিকে বলক চাই থাকোঁ আগলৈ, ভাল লাগিব। আৰু বেছি দূৰ নাই, অলপ আছে। গতিকে অলপ আৰু বহুত গৰম। এই ৰ'দটো দেখিছে না, ডাইৰেক্ট পচি মানে বহৰে গৈছে। ফাইনেলি আমি আহি পালোঁ গংগা পুখুৰী, আৰু ইয়াত চলি আছে মাছ মৰা কম্পিটিশ্যন। মানে কম্পিটিশ্যন বুলি নহয় আৰু, ইয়াত পাঁচ ডে আৰু এনেদৰে সকলোৱে মাছ মাৰি আছে। অলপ আন্ধাৰ হৈছে দিয়কচোন। গতিকে এটা পাক মাৰি লওঁ চাৰিওফালে, আপোনালোকে চাব পাৰিব। চক মাৰি আছে। আছিল ঋষি আৰু চপন। এটা মেইন কথা হ'ল তাতে চলি আছে মানে যি মাছ মাৰা আৰু কম্পিটিশ্যনে বা যি কয় আপুনি পাছ। আমি ভাবিছিলোঁ ইণ্টাৰভিউ ল'ম আৰু মানে কাৰোবাৰ পৰা সাক্ষাৎকাৰ ল'ম, কিন্তু লাজ লাগে দিয়ক। মানে নতুন ইউটিউবাৰ না, লাজ লাগে। সেইকাৰণে আমি এতিয়া মথাউৰিত আছোঁ। ভালকৈ দেখি দি এইটো নদী, কি জেগা দেখা নাই, একদম অপি জেগা। তো মেইন কথা লকডাউন চলি আছে, চব মানে দেখুৱাব পৰা জেগা মাখান বন্ধ। গতিকে অলপ নেচাৰেল যিটো পিকচাৰ, মানে প্ৰকৃতিৰ যি সৌন্দৰ্য আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ মই বৰ্তমানলৈ। মানে প্ৰায়কেইটা ভিডিঅ'তে আছে। গতিকে আজি আৰু একদম নদীৰ পাৰত, মানে ধুনীয়া জেগা আৰু চাই থাকক। ভাবিছিলোঁ মানে অলপ লোকেল মানুহখিনিৰ লগত কথা পাতিম। মোৰ মামা এজনো আছে তাত, কিন্তু মামাই অলপ বিজি আছে কামত, সেইকাৰণে মামাৰ লগত কথা পতা হোৱা নাই। এতিয়া মেইন কথা হ'ল, যিহেতু জেগাখিনিত আহিছোঁ, জেগাখিনি অলপ কথা কৈ লওঁ, মানে জেগাখিনিত অলপ জানিবলগীয়া কথা কৈ লওঁ। এই পুখুৰীটোৰ নাম হ'ল গংগা পুখুৰী। আৰু ইয়াত অষ্টমীত, দুৰ্গা পূজাৰ অষ্টমীত, মানে বাসন্তী পূজাৰ অষ্টমীত মানুহৰ অস্থি অতোৱা হয়। আৰু আখ্যান আছে কি এই গংগা পুখুৰীটোৰ লগত যি গংগা নদীৰ, পবিত্ৰ গংগা নদীৰ সম্পৰ্ক আছে। এইটো আখ্যান এটা, কোনো সত্যতা প্ৰমাণ নাই।
গংগা নদীৰ লগত এটা সম্পৰ্ক আছে বুলি মানে লোকেল মানুহখিনি কয়। আৰু প্ৰত্যেক বছৰে ইয়াত পাছ দিয়া হয়। পাছত বা কিমান কৰি লয় পাছত বাৰু এইটো নাজানো। আগতে কম আছিল এটা সময়ত, আগতে 500-1000 টকা আছিল, এতিয়া হয়তো মানে বাঢ়িছে। আৰু প্ৰত্যেকটা সপ্তাহত 3টা দিন বা 2টা দিন, 3টা দিন বা 2টা দিন ইয়াত পাছ দিয়া হয়। আপোনালোকে আহিব পাৰে, ইয়াত মাছ মাৰিব পাৰে। আৰু মই জানাত আমাৰ মামাহঁতে কৈছিল প্ৰায় 10 কেজি 15 কেজি ওজনলৈও মাছ মাৰি পাইছে বৰশীৰে। 10 কেজিৰ পৰা 15 কেজি ওজনৰ পেলি ইয়াত মাছ পোৱা যায়। গংগা পুখুৰীটোত যিটো পাৰি আছে, আমি বৰ্তমান মথাউৰিত আছোঁ। আৰু এয়া আমাৰ পিছত পাগলদিয়া নদী। এতিয়া মেইন কথা হ'ল আমি এই জেগাখিনিত আহিছোঁ, যিটো গংগা নদী, গংগা পুখুৰী, এই গংগা পুখুৰীটো আহোম ৰাজত্বকালৰ এটা পুখুৰী। প্ৰায় 700 বছৰ পাৰ হৈছে। 700 বছৰ আগতে এই পুখুৰীটো খান্দিছিল ফেঙুৱা নামৰ এজন আহোম ৰজাই। মানে ক'বলৈ গ'লে বহুত পুৰণি পুখুৰী এইটো, আৰু আহোম ৰজাৰ দিনতে খন্দোৱা হৈছিল। গতিকে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। হে গাইছ, ফাইনেলি মানে মাছ মাৰা চাঙত বহিলোঁ তো। আৰু জীৱনত প্ৰথমবাৰ এনেকৈ মানে আগতে চাব আহিছিলোঁ, এনেকৈ বহা নাছিলোঁ আৰু মাছ মাৰাৰ টাইমত। এইটো মোৰ মামা হায়েষ্ট কিমান ডাঙৰ লাগিলি মাছ উঠে মানে ওজন? 6-7 কিলো গিলি উঠে। এইবাৰ পাইছি না? এনে 6-7 কিলো গিলি আহে আৰামত, মানে তাৰে ওপৰতো আহে আগে পিছে। 6-7 কিলো গিলি আৰামত আহে। আৰু এইবাৰ 4 কিলো পোৱা গৈছে। এইবাৰ 700 বছৰ হ'ল ন পুখুৰীটো? 700 বছৰ পুখুৰীটোৰ পূৰ্ণ হ'ল। গতিকে মাৰো দিয়ক অলপ মাছ, আমি মানে শিকি লওঁ আৰু এনেকৈ। ইয়াৰ পাছত কিমান লৈছে? 5,000 যোৱা সপ্তাহৰ পৰা ষ্টাৰ্ট হৈছে। আৰু আছে আৰু অহাকালি আছে, আৰু অহা সপ্তাহতো হ'ব। শুক্ৰ শনি ৰবি হয়তো হয়। অহা সপ্তাহৰ পৰা ৰবিবাৰে হ'ব। গতিকে যদি পাছতে দিয়ে আৰু আপোনালোকক আহি পেলাই যোগাযোগ কৰিব পাৰে যদি মাছ মৰাৰ ইচ্ছা আছে। মানে মাছ মৰাটো এতিয়া বৰ্তমান কিবা চখ আৰু তাত আছাম টক্সৰ ৰিপৰ্টাৰো আছে আনকি। মানে এটা চখ হৈ গৈছে ইয়াতে, বিভিন্ন ঠাইৰ মানুহ আহে। এটা মজা এটা আছে মাছ মাৰা, নিচা এটা মাছ মাৰাটো। মানে হাজাৰ কাম ছাইডত থৈ পেলাই বহু লোকে মানে মাছ মাৰিব ওলাই আহে। আৰু গাঁৱলীয়া লগততো এইটো এটা জচে বেলেগ, এটা উৎসৱ টাইপ। আমি ইয়াতে উৎসৱ টাইপতে পালন কৰে। আৰু কেইবছৰমান বা হ'ল এই পাতা ষ্টাৰ্ট কৰা? 15-20 বছৰ আগৰ পৰা ইয়াত পাছ দিয়া আৰম্ভ কৰিছিল। মানে বহুত বছৰ ধৰি ইয়াত এনেকৈ বৰ্তমান এইখিনি সময়ত পাছ দিয়া হয়। গতিকে আপুনি আহক আৰু মানে ঠাইডোখৰ ইমান ধুনীয়া, আৰু আহি ভাল লাগে। তাৰে পৰিৱেশটো অনুভৱ কৰক আৰু চাওক আৰু পাছ চাছ মাৰা। কেনে লাগছি ঋষি? মজা বুলি আমি নদীৰ পাৰত গেলি আহিলোঁ। মানে মেইন কথা হ'ল তাতে মাছ মাৰি আছে, সেইকাৰণে ভৰি হাত তাতে ধুব অলপ ভাল নালাগে না। নদী আছে ধুনীয়া, পাগলাদিয়া নদী। এতিয়া আমি ইয়াতে অলপ ভৰি হাত মুখ চুখ ধুই ল'ম। ধুই লৈ পেলাই যাম দিয়ক ঘৰত। আৰু কিনো কথা কৈ ইমান আমাৰ চক নাজাৰাটো চগে। কি মজা নাজাৰা, কথাই বেলেগ একদম মজা। ভিডিঅ' কৰিছোঁ ইয়াতে চক, আমি পানীৰ মাজত আছোঁ। আমি পানীৰ মাজত আছোঁ এতিয়া। মানে খোজকাঢ়ি হয়তো আধা গিলি যাব পাৰিম। মানে মাজত আছে বোকা, মানে নিজে ভৰি তলত দিন যাই থাকে, দল টাইপ আৰু চলি অৱস্থা নহয় কিছু। মানে মোৰো ভয় লাগে অলপ। ৰখি থাকিলে লাহে তলত যাই থাকে। এই চক সি যাই আছে দেখিছি না? মই ওচৰৰ পৰা দেখাম মানে ভিডিঅ'টো সি যাই যি আছে। এই চক বেছি ভৰিখান সোমাই আছে দেখিছি না লাহে। মানে যদি বেছি সোমাই থাকে ভৰিখান গোটা সোমাই যাব। ভিডিঅ'টো এতিয়া আৰু বেছি দীঘল নকৰোঁ, নদীৰ মাজতে আজি ভিডিঅ'টো সমাপ্তি কৰিম বুলি ভাবিছোঁ মানে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, জানে তো কিমান লাষ্টত গ'লি যিহেতু ভিডিঅ'টো চাইছি। তাৰ আগতে আমি নেক্সট ভিডিঅ'টো ভাবিছোঁ ফুড চেলেঞ্জৰ ওপৰত কৰিম। গতিকে যদি আপোনালোকে ফুড চেলেঞ্জৰ ওপৰত ভিডিঅ' কৰা বিচাৰে, য়েছ বা ন' FC য়েছ বা ন' বুলি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। বৰ্তমান বহুত
আমি তললৈ সোমাই গৈ আছোঁ গতিকে আমি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব লাগে জানে গতিকে কৰি দিব আৰু বহুত কষ্ট হৈছে আজি জয় আই অসম বাই বাই